বৰলাংফেৰ 6টা পুলিং ষ্টেচন আছে ইয়াত 6টা পুলিং ষ্টেচনত বিশেষকৈ কংগ্ৰেছ আৰু APSLC আৰু এজ সেই তিনিটা ৰাজনীতি দল তেওঁলোকৰ ৰাজনীতি দলৰ পৰা আজি ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰিছে। টোটেল সংখ্যা 1575 পৰিয়ালে কংগ্ৰেছ আৰু APSLC আৰু SC দলৰ পৰা ত্যাগ কৰি আজি তেওঁলোকৰ যোগদান কৰিছে। আৰু আজি ইয়াত বৰলাংফেৰ টাউন কংগ্ৰেছৰ সভাপতি আৰু লগে টাউন কংগ্ৰেছৰ সাধাৰণ সম্পাদক আৰু প্ৰাইমেৰী কংগ্ৰেছ 6টা আছে 6টা প্ৰাইমেৰী কংগ্ৰেছৰ সভাপতি সম্পাদক গোটেই কমিটিটো তেওঁলোকে ৰিজাৰ্ভ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিছে। আৰু SC ইয়াত ব্ৰাঞ্চ কমিটি আছে, ব্ৰাঞ্চ কমিটি সভাপতি আৰু সম্পাদক তেওঁলোকৰে ভংগ কৰি আমাৰ দলত যোগদান কৰা হৈছে। লগতে APSLC আপোনালোকে দেখা পাইছে সভাপতি ক'তবা তেওঁলোকে পুলিং ষ্টেচনৰ এনেকৈ সভাপতি পাতে, জেনেৰেল ছেক্ৰেটাৰী পাতে, এনেধৰণৰ যিমানখিনি তেওঁলোকৰ সংগঠন আছে ভাঙিখিনি আৰু লগতে তেওঁলোকৰ ভোটাৰ্ছবিলাক লৈ আনি আজি টোটেল সেই তিনিটা সংগঠন মিলি 1575 আপোনালোকে জানে ইয়াত আপোনালোকৰ ৰেকৰ্ডো আছে, আপোনালোকৰ এতিয়াও ৰেকৰ্ড আছে। সেই নুমবাজং কনষ্টিটুৱেঞ্চি আজিলৈ 5বাৰ যোগদান কাৰ্যসূচী আছে। আপোনালোকে দেখা পাইছে ডিফু আমাৰ নিজৰ কাৰ্যালয় ভাৰতীয় জনতা পাৰ্টি কাৰ্যালয় তাতে বহুত মানুহে যোগদান কৰিছে। তাৰপিছত ৰিংবং হোম হাইস্কুলত যোগদান কৰিছে। তাৰপিছত আকৌ ইয়াত ডিষ্ট্ৰিক্ট জেলৰ ওচৰত তাতো এই ফিল্ডত তাতো বহুত প্ৰায় 3000 ছাত্ৰ ছাত্ৰী যোগদান কৰিছে। ইয়াৰ পাছত আমাৰ এই মাঞ্জাৰ ওচৰত এইটো আমাৰ ইছামা বুলি কয় তাতোতো বহুত মানুহে প্ৰায় 4000 তাত 4000 মান পৰিয়ালে APSLC আৰু কংগ্ৰেছ আপোনালোকে দেখা পাইছে। আগতে যিবিলাকৰ ইয়াত তুলিৰাম ৰহাং গো বেক বুলি লিখিছে, যিবিলাক চোলা পিন্ধা নাই, চোলা নিপিন্ধি গোটেইখিনি খুলি দিয়া এতিয়া তুলিৰাম ৰহাং গো বেক সেইদিনা তুলিৰাম ৰহাং ৱেলকাম বুলি লিখিছে, তুলিৰাম ৰহাং জিন্দাবাদ। সেই গোটেইখিনি মিলি ইয়াত যোগদান কাৰ্যসূচী আজিৰ পৰা 5বাৰ যোগদান কাৰ্যসূচী অহাকালি ৱেষ্ট কাৰ্বি আংলঙত ৰংখাং সমষ্টিত আপোনালোকে কৈছে অহাকালিলৈ 4বাৰ হ'ব। আগতে টিকা জীয়াইগাথাৰ নিজৰ গাঁৱতে প্ৰায় 1500 পৰিয়ালে তাতে APSLC দলৰ পৰা ত্যাগ কৰি আমাৰ দলত যোগদান আৰু তাত যিজনে আমাক ভাত খুৱাইছে জীয়াইগাথাৰ নিজৰ ককায়ৰ ঘৰতে আমি খাই আৰু তেওঁ যিমানখিনি পৰিয়াল আছে আমাৰ আপোনালোকে গম পাইছে যোৱাকালি ৰেলী কিমান হৈছে, আজি কিমান হৈছে। আমি 3টা কাৰ্যসূচী সমান্তৰাল হিচাপে আমি এটা হ'ল চাইকেল আজি অকল বৰলাংফেৰ 5টা PS আৰু বেলেগ PSৰ টোটেল 8টা PSৰ প্ৰায় 1500 অধিক কংগ্ৰেছ আৰু APSLC আৰু SSC পৰা জইন কৰা হৈছে। আৰু ইয়াতে বেছিকৈ মেক্সিমাম কংগ্ৰেছৰ পৰা 800 অধিক কংগ্ৰেছ আহিছে জইন কৰিছে। লগতে ইয়াৰ পৰা ছেকেণ্ড হৈছে APSLC, ইয়াৰ পাছত প্ৰায় SSCও প্ৰায় 80 ইমান 80 অধিক SSC আছে। আৰু লামডিঙত এটা যোৱা বিগত MSC ইলেকশ্যন আৰু MP ইলেকশ্যন এই দুটা ইলেকশ্যনত লামডিঙত এটা PS আছে ভোট দিছোঁ, তাতহে মানে SSC প্ৰায় নাই বুলি কৈছে, কিন্তু SSC ভোট 100+ পোৱা জেগাত ইয়াতে আছে, কিন্তু সেইখিনি কাৰ্য গোটেইখিনি জইন কৰিলে। লগতে SSC ডেইলি মানে জইন কৰি আছে। লগতে কংগ্ৰেছে ৰেকৰ্ড বৰ্তমানলৈকে ৰেকৰ্ড মানে ইয়াত হৈছে যে প্ৰায় 800 অধিক মানে কংগ্ৰেছে আজি ইয়াত যোগদান কৰিছে। সেইকাৰণে আহিবলগীয়া MP ইলেকশ্যনত MLA ইলেকশ্যনত আমি নিশ্চিন্ত মানে জয় হ'ব বুলি আমি আশা কৰোঁ। দেখিছে যোৱাকালি APSLC মিটিঙে দেখা পালে যোৱাকালি তেওঁলোকে আগৰ বিগত MP ইলেকশ্যন যিটো ৰেলী পাতিলে গভবইচ ফিল্ডত তাত তেওঁলোকে প্ৰায় সিহঁতে কৈছে দাবী কৰিছে প্ৰায় 8000 পৰা 10000, কিন্তু যোৱাকালি মিটিং আপোনালোকে মিডিয়া গম পাইছে যে যোৱাকালি কিমান মানুহ হৈছে, প্ৰায় যোৱাকালি 1000 মানুহ হৈছে। এনেকৈ 3টা ডিষ্ট্ৰিক্ট মিলাই ডিমা হাছাও ৱেষ্ট কাৰ্বি আংলং, সেইকাৰণে ইয়াতে ৰিজাল্টটো গম পালে যে দিনে দিনে BJP দলৰ পৰা তেওঁলোকৰ শক্তি কিমান আছে যোৱাকালি মানে গম পালে, তেওঁলোকে নাইকিয়া হৈ গ'লে।